নাৰদ বদতি ৰাজা শুনা সাৱধান আধ্যাত্ম যুগৰ অৰ্থ কৰিবু ব্যাখ্যান মোৰ বচনৰ কেঘু নপাৱয় উলি স্বদেশ কহিলো ৰথ খনি বুলি পাঞ্চ পহৰণ বুলি কহিলো যাক মৃগ তৃষ্ণা সম বিষয়ত জানা তাক একাদশ ইন্দ্ৰিয় লগৰ সেনাগণ অন্যায় বিষয় ৰংগে কৰয় ভোজন হে ৰাম সম্বৎসৰ কালৰ যে চন্দ বেগ নাম পকতি কহিবু শুনা আৰ গুণ গ্ৰাম যতে কদিবস মানে সকলেহে গন্ধৰ্ব পৰিৱৰ্তে পুৰুষৰ আয়ু হবে সৰ্ব ৰাতি মানে গন্ধৰ্বী জানিবা নিপবৰ পৰাক্ৰমে স্ত্ৰী পুৰুষৰ সমহৰ পাইকানি পুৰুষৰ আয়ুসৰে 360 দিনে গণিতাত ধৰে হে ৰাম বাহিৰত দৰ ভিতৰত তাপ এহাকে প্ৰজাৰ বুলি আতিব পাপ এইটো যাক ধৰে তাৰ প্ৰাণকুটংকাৱে এহিমতে বাৰ বহু দুখ পাৱে যেন বনপুৰয় দূৰ বাৰ ঘূৰ ভাবে প্ৰত্যেক বৎসৰ মানে বহু ক্লেশ পাৱে তমু গুণ শৰীৰত শুয়া যে প্ৰবেশ ভুঞ্জাৱে নিকাৰ যত আচয়নি ৰাম প্ৰাণ মন ইন্দ্ৰিয়েক ৰয়জত কৰ্ম নিৰ্গুণ জীৱেখে বোলে মুহুৰ ধৰ্ম এ নানাবিধ বিষয় দায়কৰে ধ্যান এ মই কৰ্তা ভুক্তা জীৱে কৰে অভিমান এ ৰাম জেতিখনে গুৰু ভগ অন্তমহা তাহাংকতে জীয়া জীৱে বিষয় ভুন জয় হিমতে বিষয় কামুক জীৱগণ নানাবিধ জুনিত হুয় উৎপন কটু ঊৰ্ধে কটু অধেম কটু মধ্য থাৱে অদিষ্টৰ বলে হবে সুখ দুখ পাৱে হে ৰাম কদাচিতো দুখ পুন নুগুছে জীৱৰ
ভাল মতে আকৌ জানি বাহানি পবৰ প্ৰতিক্ৰিয়া কৰয় যতে জান্তি জান্তি তথাপিতো দুখৰ নাহিকে উপশান্তি হে ৰাম যেহেন পুৰুষ মাথে লৈ ল'ব বুজা তাৰ ভৰ কাহিবে নপাৰে খোজা তাকে কান্ধে থৈয়া পাছে কৰয় গমন তথাপি নুগুচে দুখ কান্ধৰ ঘন হে ৰাম যত যত কৰ্ম কৰা সুখ লাগি বিচাৰত চুৱে হবে হুৱে দুখ ভাগি এই কৰ্মে দুখৰ মূল জানিবা বিদিত কৰ্মে পুনু দুখ নুগুচাৱে কদাচিত হে ৰাম বেদ তাত পৰ্য হৰি থাকয় সদায় নজানয় তত কৰ্ম কৰে বেদচয় মন বুদ্ধি আপোনাক সুপণ্ডিত মানি হবে কৰ্ম কৰে ভুলে বেদক নজানি ইয়াতে সেয়াচয় যত মনোহৰ কাম খন্দিবে পাতক